নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল SP ফেক্টৰী। বন্ধুসকল, আমাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ আমাৰ চেনেললৈ। বন্ধুসকল, অসমীয়া ছ'চিয়েল মিডিয়াৰ আকৌ এটা গুৰুত্বপূৰ্ণ কেইটামান আপডেট এই ভিডিঅ'টোত আপোনালোকে দেখা পাব। তো বেছি দেৰি নকৰি বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ অসমবাসীলৈ মই মৰম যাচিলো, অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে। বন্ধুসকল, অসমীয়া ইউটিউবাৰ ধনশ্ৰীবাৰ ভিডিঅ' আপোনালোকে নিশ্চয় সকলোৱে দেখা পায়, কিন্তু তেওঁ নিজকে নিজে এটা উপহাৰ দিলে। তেওঁৰ ড্ৰিম আছিলে এখন নিজা গাড়ী হোৱাৰ, আৰু ইনষ্টাগ্ৰামত এনেদৰে পষ্ট কৰিছিলে ধনশ্ৰীবাই। নিজৰ উপাৰ্জনেৰে নিজৰ নামত নিজে এখন গাড়ী লোৱাৰ সপোন তেতিয়া দেখিছিলোঁ, যেতিয়া জীৱনৰ গভীৰতাও বুজা নাছিলোঁ। ধন্যবাদ ভগৱান, এই দিনটো অৱশেষত আহিল, এটা সপোন বাস্তৱ হ'ল। এনেকুৱা তেওঁ নিজৰ আনন্দ প্ৰকাশ কৰিছে। বন্ধুসকল, আহক নেক্সট আপডেটটো হৈছে আমাৰ মৰমৰ বিকাশ দাই নৰ্থ ইষ্টৰ ফালৰ পৰা আৰু নিকনৰ ফালৰ পৰা এটা কেমেৰা গিফ্ট পাইছে, আৰু তেওঁ নিজৰ পুৰণা কেমেৰাটো বিক্ৰী কৰিব। যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে আপোনালোকে বিকাশ দাৰ আগত মই এটা ক্লিপ দেখুৱাম, এইটো চাই লওক কেনেকুৱা ল'ব। ইম্পৰ্টেণ্ট বস্তু হ'ল এইটো নিকন Z50 কেমেৰা। এইটো মেইন বস্তুটো মোৰ লগত অলৰেডি এটা নিকনৰ Z50 আছে, সেইটো মই এতিয়া এইটো নতুন কেমেৰা পালোঁ, সেইটো কেমেৰা মই এতিয়া বিকিম। আপোনালোকে যদি কোনোবাই কিনিব খোজে ইনষ্টাগ্ৰামত কণ্টেক্ট কৰিব। এইটো BIIIKSS বুলি আহি আছে বিকাশ, ইনষ্টাগ্ৰামত মেছেজ দিব। মই বহুত কম দামত এইটো কেমেৰাটো বিকিম, কাৰণ নিকনে এইটো মোক নতুন কেমেৰা এটা দিছে। থেংক ইউ ছ' মাছ। বন্ধুসকল, হঠাৎ ডিম্পু দা দুদিনৰ কাৰণে গুজৰাট গ'ল। বন্ধুসকল, আপোনালোকে এটা ষ্টৰি আছে, এইটো প্ৰথমত চাই লওক, নেক্সট আমি আগত কৈ আছোঁ। সুখী পুৱা মানে গুড মৰ্ণিং ফ্ৰম গুজৰাট। চাওক ক'ত আছোঁ আমি, এখন কলেজত আছোঁ। চাওক কেনেহেন জেগাই দেখিছে, চৰাই মাতি আছে ধুনীয়াকৈ, মজা। চব বন্ধুসকল, ডিম্পু দা গুজৰাট গৈছে এটা ইনষ্টিটিউটৰ সহায়ত। দুদিনৰ কাৰণত তেওঁক তাত মাতা হৈছে, আৰু বন্ধুসকল কি কাৰণতে মাতা হৈছিল, কেনেকুৱা মাতা হৈছিল, অহা ভিডিঅ'টোত আমি গম পাম। তো ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব, আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব।